কৈ থাকো মই লৈ লৈছো ট্ৰফিটো শ্ৰেষ্ঠ বিহু শ্ৰেষ্ঠ ইউটিউবাৰ হিচাপে মই লৈ দাদা হোলচেলত গাৰ্লফ্ৰেণ্ড পোৱা যাব নেকি ইয়াত গাৰ্লফ্ৰেণ্ড মানে ফাদাৰৰ চশমা লৈ দিলোঁ গাইছ পুৰা মামৰ জ্বলি গৈছে দেই আমাৰ দোকানত এটা বস্তু আহিছে কৈলে অলপ ফুৰি আহোঁ লওক চলাওক কিয় নচলায় হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো আজি ভাই মই গৈ আছোঁ মানে হেলেমত মানে আমাৰ দোকানলৈ ডেইলি যাওঁৱেই তো আজি মানে আজি হেলেমত হৈ আছে মুকলি বিহু আমাৰ দোকানৰ ওচৰতে হৈ আছে তো আজি মুকলি বিহুকে তাকে চাম তো ব্লগ বেছি দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে গা ধুই ৰেডি হৈ গ'লোঁ এতিয়া হালখন ইয়াত মিলি লওঁ নহ'লেতো মই বেয়া গালি খাব লাগিব বেয়া গালি পাম গালি তাৰপিছত গাড়ী ৰেডি হৈ আছে অৰে ফাদাৰে মোবাইল ক'ত থৈ গৈছে চব গাড়ীৰ ভিতৰতে থৈ গৈছে তাৰপিছত বিচাৰি ফুৰিব মোবাইল ক'ত গ'ল আৰু এইফালে মোৰ বাইক ৰেডি হৈ আছে মই এখন বাইক উলিয়াই লওঁ জল্দি আৰু আমাৰ এইটো চাৱা কি বিন্দাছ শুই আছে ইয়াতে লাইভ এই উঠ গুড মৰ্ণিং হৈ গ'ল ঐ বা মোৰ চাবিটো ক'লৈ গ'ল এইটো আমি বাইক কৈ ষ্টাৰ্ট কৰিলে তো হৈ গ'ল বাইক ষ্টাৰ্ট দি দিওঁ আৰু গেছ মোৰ 1 বছৰ পাৰ হৈ গ'ল বাইক কিমান চলিছে চাওক না সো ভাই লোক এইফালে বাইক ষ্টাৰ্ট দি দিলোঁ পুৰা ষ্টাৰ্ট হৈ গ'ল বসন্তি ভাই চেইন লুপ কিবা আছে বাইকখন বৰ লেতেৰা হৈ আছে ধুব লাগিব বহুত দিন চেইন লুপ মৰা নাই কি পুৰা মামৰ জ্বলি গৈছে দেই চেইন লুপ মাৰিব লাগিব বহুত জল্দি আৰু ভাই লোক মই নতুন মাইক অৰ্ডাৰ দি দিলোঁ এতিয়া পৰা হয়তো মাতটো ধুনীয়া শুনিব এতিয়া ডাবল হৈ আছে এইডাল একদম ঘাটিয়া মাইক এনেকুৱা মাইক মই কিনিছিলোঁ ইয়াৰ যিটো টোপাটো আছিলে এই টোপাটো মই হেৰুৱাই দিলোঁ কিনা দিনাখনেই মই হেৰুৱাইছোঁ আৰু কি ব্যৱস্থা কৰিছোঁ চাওকচোন এইটো পুতলা বনোৱা যে কটনটো দি মই এইটো তাৰ মানে ডট কেট বনাইছোঁ কি ডেট কেট নে কি বুলি কয় সেইটো বনাইছিলোঁ কামেই নাই ইয়াত অকণমানো উইণ্ডাছ ৰখাব নোৱাৰিলোঁ 150 টকাৰ মাইক আছিলে 150 টকা লোৱা নাছিলে 140 টকা নে কিমান একদম ঘাটিয়া মাইক হয় এতিয়া নতুন মাইক অৰ্ডাৰ দি দিছোঁ এইটো বহুত জল্দি পাবহি মজা লাগিব একদম হয়তো এই আৱাজ কেনেকৈ আহে চাম আৰু মানে তেতিয়া মোৰ চেনেল 1K হৈছিল না মই তেতিয়া ভাবিছিলোঁ মই ডেইলি কিবা কিবি ব্লগ চালিম ডেইলি কিবা কি বনাওঁ আৰে ভাইয়া দুৰেন দিলোঁ তাৰপিছত চিন্তা কৰিছোঁ কি ঢালোঁ আৰু গাইছ ভাত খাই ৰেডি হৈ গ'লোঁ এতিয়া যাওঁ ডাইৰেক্ট দৌৰিব যায় মই তাকো 11টা বজাত গাইছি দৌৰিব যায় গম পাই कौन है ये लोग कहाँ से आते हैं গম পাই নে ই এনেকুৱা এটা প্ৰাণী এতিয়া জাষ্ট উঠি পেলাই আহিছে আৰু এতিয়া কৈছে ই দৌৰিবলৈ যায় ব'ল আজি হেলেমত ফাংচন চাব যাওঁ হেলেমগুৰিত আছে হেলেমত আছে গোটেই এৰিয়াত চাম আমি আজি ফাংচন ব'ল হেলেমগুৰিত চাব যায় ব'ল মজা আছে চলো এতিয়া হেলেমগুৰিতে ফাংচন চাব যাওঁ চৰি হেলেমত যাওঁ বিয়াৰ পেণ্ডেল একদম পূৰা পৰি আছে এইবাৰ বিয়া হ'ব আৰু এইফালে বিয়াৰ পেণ্ডেল আৰু এতিয়া আমাৰ আহিছে গ'ল খাব গাইছ গ'ল মাষ্টাৰ ইয়াৰ পেটত যদি এক্সৰে কৰে নহয় মানে এই যে ফেচবুকত এটা মিম যেনেকৈ ভাইৰেল হৈ থাকে তেনেকৈ ইয়াৰ পেট যদি স্কেন কৰে ডাইৰেক্ট পাব এনেকুৱা গ'ল এই সোপা গ'ল ই খাব চাওক এই সোপা মোৰ মুখখন দেখাইছোঁ গ'ল সোপা ওলোৱাই নাই নহয় ফ'কাছটোৱে লোৱা নাই আজিৰ দিনটোত মানে গাইছ কিমান জেগাত ফাংচন আছে কি কম খাতৰনাক আজি মানে চাৰিআলিত আছে হেলেমত আছে হেলেমগুৰিত আছে একদম চাৰিফালে আছে চাৰিআলিত গৈ আছে আমাৰ মহাৰাণীহাট চাবলৈ আৰু হেলেমগুৰিত যাম মই যাব চাবলৈ আৰু হেলেমত অকলে ময়ে যাম এতিয়া হেলেমগুৰিত বাৰু ৰাতি যাম দেৰিকৈ যাম গাইছ আজি মই লগতে দোকানৰ এডভাৰটাইজ এটাও কৰি দিছোঁ আপোনালোকক যদি ঘাঁহিগাঁও আমাৰ এই এৰিয়াটোত যদি কাৰোবাক হ'লচেলত মাল লাগে তো আমাৰ দোকানতো পাই যাব তো আপোনালোকৰ যাৰ দোকান আছে যদি মাল লাগে ক'ব তো ইয়াত বহুতখিনি বস্তু আছে তো পাই যাব আৰু ইয়াত সকলোবোৰ বস্তু পাই যাব বাৰু মানে একদম হোম ঘৰটো দি দিম যদি ঘৰত দিয়াৰ লগে লগে কিন্তু অকণ দাম বেছি পৰি যাব Why Dada why This is business. This is my sweat I know, but I did business. Shut up আৰু ইয়াক মানে হ'লচেলত বস্তু এটা লাগে কি বস্তু কৈ দিয়া শুনকচোন কি দাদা হোলচেলত গাৰ্লফ্ৰেণ্ড পোৱা যাব নেকি ইয়াত গাৰ্লফ্ৰেণ্ড अबे साले तभी पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो लेकिन नहीं तुम्हारी गाड़ में ই মানে চিংগল যায় ইয়াৰ হ'লচেলত গাৰ্লফ্ৰেণ্ড লাগে গাইছ বেয়া আছে যদি কণ্টেক্ট কৰি দিব ইয়াক আৰু ভাইলোক এতিয়া মই জল্দি যাওঁ এইফালে দোকানত এটা বহি আছে মই কালা জল্দি যাব লাগে ফাদাৰে ফোন কৰিছে তো চলো গাইছ এইজনী ফাংচন চাবলৈ যায় এইফালে মাই ঘৰত যায় মানে আৰু মই জল্দি যাওঁ দোকান যাওঁ কপকিং ছেটআপত আহি গ'লোঁ চলো এতিয়া চলো গাইছ এতিয়া দোকান যাওঁ মোৰ চেণ্ডেলে নাইকিয়া হ'ল ধেত তেৰিকা চলো চলে মিলো গগন
বেয়া লেতেৰা হৈ আছে ৰে বাইক বহুত লেতেৰা হৈছে বাইক বহুত দিন ধোৱা নাই ধুব লাগিব ওহো এইখন কিন্তু মাইলেজ সঁচাকৈ কৈছোঁ 45 মান দিয়ে নেকি মই একো আইডিয়া কৰিব পৰা নাই মানে কিমান মাইলেজ দিয়ে একদম খালী টেংকি মই আজিলৈকে হ'ব দিয়া নাই ন আৰু এইবিলাক আমাৰ BS6 এইবিলাক খালী টেংকি হ'ব দিব নালাগে সেইকাৰণে দিয়া নাই চলো এতিয়া ষ্টাৰ্টটো দিয়া আছে ডাইৰেক্ট যাম তোক নিনিলে ধেত তেৰিকা বেছি নিনিলে দুখ তাই অ'কে এতিয়া যাওঁ দোকান গাইছ এতিয়া আপোনালোকক দেখাম বিহু মেলা দাদা কেনি অঁ মজা Kira. আমাৰ এই ৰাস্তাটো বনাই আছে কেতিয়া হ'বগৈ কোনো ঠিকান নাই বনাই আছে ডেইলি বনাই আছে আৰে ভাই অত্যাধিকি এই জেগাত ইমান ডাঙৰ গাড্ডা নিচিনা হৈ গৈছে এই জেগাত ইমান ডাঙৰ গাড্ডা নিচিনা হৈ গৈছে দেখিছে এই জেগাত তলত কেতিয়া ভাঙি যাব কোনো ঠিকান নাই আৰু গাইজ এইবিলাক ঘাইগাঁৱত এই বাছ ষ্টেণ্ডত হ'ব 14-15 তাৰিখে মানে আহিব ইয়াত এই জেগাটা ফাংচন হ'ব ইয়াত মানে প্ৰাণদ্বীপ আহিব প্ৰাণদ্বীপ এই যে কনেং গানটো গাইছে যে মোৰে কনেং ঐ সেই গানটোক মই মানে ছিংগাৰটো আহিব তো ইয়াত মজা লাগিব সেইদিনা আহিম ইয়াত চাবলৈ তো আপোনালোক আহিব সকলো তো বলক এতিয়া ডাইৰেক্ট হেলেম যাওঁ क्या कर रहे भाई क्या कर और इस तरफ का रास्ता नया रास्ता हो गया भाई देखो गाइस नया रास्ता खोल दिया है इन लोगों ने रातों रात नया रास्ता खोल दिया है और हम जाएंगे हम बहुत उल्टा मान है ना हम जाएंगे इस तरफ से ओ भाई भाई आप एक पाँच पे ओ तरीकी गजब মই ভাবিছিলোঁ যে গাইছ মই ভাবিছিলোঁ মানে বাইকত যেতিয়া এই হেণ্ডেলডাল মানে দুদিনমান ভাল নালাগিব নেকি একদম মানে কিবা নিচিনা লাগি আছিলে তাৰপিছত দেখোন দুদিনমান এতিয়া চলাইছোঁ চলাওঁতে এনেকুৱা কমফৰ্ট লাগিছে নহয় মানে ফুৰিবলৈ মন নোযোৱা নিচিনা হয় আৰু গাইছে এতিয়া হেলেম পাই গ'লোঁ আৰু হেলেমক গাইছে এইফালে দেখিছে হেলেমত এইটো আৰ্মি কেম্প আছিলে আৰ্মি কেম্পত এতিয়া মানুহ চানুহ নাথাকে ইয়াত চব খালী হৈ গ'ল এতিয়া ইয়াত মাত্ৰ অকল থাকে গৰুৱে থাকে গৰু আৰু হেলেমৰ এতিয়া ফাংচনৰ বাঁহ পেলাই আছে আৰু বাবা আজি ফাংচন হয় মই কনফিউজ খাই গৈছোঁ গাইছ মানে আজি অকল জাষ্ট মুকলি বিহু হ'ব ইয়াত নহয় মানে সেইপিনে হ'বগৈ চাগে দেই ইয়াত এতিয়ালৈকে একো হোৱাই নাই চাওক মই এনেই ইমান জল্দি আহিলোঁ ইয়াত মুকলি বিহু চাম বুলি আপোনালোকক দেখাম বুলি ইয়াত বাবা আমাৰ দোকানত মাল আহি গৈছে চাওক আৰু কৈছে আমাৰ দোকানত এইটো চাকি বস্তু আহিছে নতুনকৈ আহিছে বুদ্ধ পূৰ্ণিমা দিনাখন আহিছে মৌ বা পুৰা আৰু এইফালে চাওক কি মাল আহিছে এইবিলাক কেক বিস্কুট চিস্কুট এইবিলাক ধেৰ ধেৰ কিবা কিবি এইটো মেৰিকল আহিছে মেৰিকল দোকান এইফালে আমাৰ দেৱতামুলি আছে কি লাগে দেৱতামুলি কি ধেৰ ধেৰ মাৰি আছে খাওঁতে খাওঁতে পাবজি খেলতে খেলতে পেন বনাইছে দেখিছে জেঠু নামত এটা ধুনীয়াকৈ টফি দিব আৰু গাইছ ফাংচন হ'ব অহা কাইলৈ ইয়াত চাওক না মুকলি আজি মানে মুকলি বিহুহে আছে আৰু এইফালে ছেকেণ্ডেৰী ক'ত যাবে চাওক আমাৰ দোকানত এটা বস্তু আহিছে এইটো চাওক ধৰক এবাৰ আপুনি ইয়াত চুই দিয়ক এতিয়া মানে ফাংচন মানে আৰম্ভ হ'ব দেৰিকৈ এতিয়া আমি যাওঁ গহপুৰ মানে বস্তু এটা আনিবলৈ চলো এতিয়া এইফালে বাবুদা এতিয়া আমি গান শুনি শুনি গৈ আছোঁ গহপুৰ গাইছ চলো এতিয়া ডাইৰেক্ট গহপুৰ যাওঁ এইফালে মাল আছে মাল সোপা ঘৰত থৈ যাব লাগিব এইপিনে মাল ভৰাইলোঁ এইখিনি মালখিনি নমাই লওঁ আৰু চাওক মানে চব মাল নমাই ল'লোঁ এতিয়া গহপুৰ যাওঁ বাবুদাই মই এতিয়া গহপুৰত কি গৈ আছোঁ কি মাল আনিব গৈছোঁ দেখাই আছোঁ আৰু চলো গাড়ী ষ্টাৰ্ট দিলোঁ তাজুক মানে মোক মানে বহুত এটা বেয়া পাই আছে তাজে মানে মই ইউটিউবত উলিয়াই দিওঁ ন তাজে বেয়া পাই তাজে মোচন চাওঁ না আজি সেইকাৰণে হেলমেট পিন্ধি আছে তাজে গাইছ এতিয়া মানে গহপুৰ পাই গ'লি গহপুৰ আহিছোঁ আমি মানে কি আমাৰ জেঠুৰ আজি যিহেতু ফাংচন আছে আমাৰ জেঠু বিহু ফাংচন হেলেমৰ বিহু ফাংচনৰ খবৰ মানে কৰ্মকৰ্তা আছিলে আৰু যিহেতু ঢুকাই গ'ল আৰু জেঠুৰ মানে হৈ পেলাই দাদাই মানে তাক ট্ৰফি তাত দিব আৰু চলন্ত ট্ৰফি যেনেকৈ দিয়ে ন চ' আজি তাকে ট্ৰফি নিবলৈ আহিছোঁ এতিয়া তো এইপিনে দাদা গৈছে মই গৈ পেলাই চাই আহোঁ ৰ'ব কেনেকুৱা আজি লগ কৰি লওঁ চলো এইপিনে যাওঁ
এইপিনে দোকানত আহি গ'লোঁ গাইছ। তো দুটা ট্ৰফি চাইছোঁ। তো এইটো ট্ৰফি ইমান খাছ লগা নাই, কিন্তু এইটো মোৰ বেছি ভাল লাগিছে। তো এইটো ফুটবল টাইপত লাগিছে হয়নে? এইটো কিন্তু ভাল লাগিছে মোৰ। কেইটা আছে এতিয়া সভ্য চাকৰি পাইছ, পাৰ্টিটো খুৱাই দিব নোৱাৰ। তো গাইছ ফাইনেলি এইটো ট্ৰফি লৈ ল'লোঁ। হয়তো চাওক ভাইটিটো এটা ফিটিং কৰি আছে, ধুনীয়াকৈ ফিটিং কৰি দিব আৰু এইটো ট্ৰফি চাওক নাই, এইটো একদম পূৰা এইটো পাথৰটো কি মজা আছে লগাইছে, আৰু ৱেইট বহুত আছে দেই, এইটো বহুত ভাৰী ৱেইট আছে, বহিছা তামা আছে। আৰু বাইদেউ কি ট্ৰফিটো চাওক না, কিছু মানে খাতাৰনাক লাগিছে, ইমান টিকলো আছে, ইমান মজা লাগিছে, কিবা এটা ভাল লাগিছে এইটো। তো গাইছ ফাইনেলি বস্তুটো লৈ ল'লোঁ। এইটো ট্ৰফি হয়, এইটো আমাৰ হিৰক। এইটো ভাইটি থেংক ইউ দেই। থাক ভাই হিৰক, আহিছোঁ। চব লৈ ল'লোঁ। এতিয়া এটা ফাদাৰৰ চশমা আছে, চশমাযোৰ লৈ ল'ম। তাৰপিছত গাইছ ঘৰত যাওঁ। আৰু বতৰ বহুত বেয়া কৰি আছে, বেয়া ধূলি হ'ব যেন লাগিছে, বৰষুণ আহিব। চলো বতৰ চাওক না, বৰষুণ দিব যেন লাগিছে। পিনে ফাদাৰৰ চশমা লৈ ল'লোঁ গাইছ। পিনে এতিয়া মানে বেজ এটা পাওঁ, বেজ এটা লৈ যাওঁ পিনে। আৰু চব কাম ইয়াত আমাৰ গহপুৰলৈ হৈ গৈছে। এতিয়া মানে আমি ট্ৰফিটোত নাম এটা লিখি লৈ যাওঁ বুলি ভাবিছোঁ। তো এতিয়া আহিছোঁ এই জেগাত মানে প্ৰিণ্টিং প্ৰেছ, তাত ট্ৰফিটোত ধুনীয়াকৈ একদম ধুনীয়াকৈ নাম লিখি দিব। এইটো মানে প্ৰিণ্টিং প্ৰেছ। এইটো ট্ৰফি লৈ ল'লোঁ আৰু এইটো ট্ৰফিত ধুনীয়াকৈ তলত নাম লিখা থাকিব আৰু মজা আছে, মজা বহুত ডাঙৰ আছে ট্ৰফিটো। ট্ৰফিটোৰ নামটো লিখিব। এতিয়া ল'ৰাটো আহিছে নেকি সম্ভৱ, ভাত পানী খাই বৈ। জেঠুৰ নামটো মানে একদম ধুনীয়াকৈ লিখা থাকিব ন, তেতিয়া মজা লাগিব আৰু চাই থাকক ভিডিঅ'টো শেষ লাগে। এতিয়া গৈ চাই আহোঁচোন কেনেকৈনো নামটো লিখে, মেচিনত লিখে মানে। অলপ যাওঁ। আৰু এইফালে দেখিছে গাইছ, খুৰাজনে মানে একদম কম্পিউটাৰ নামটো তেওঁ লিখি লৈছে আগতে। আৰু এইফালে ডাঙৰ ডাঙৰ মেচিন আছে, তো কম্পিউটাৰ এই চাওক ধুনীয়াকৈ নামটো লিখি লৈছে। আৰু মেচিনত মানে প্ৰিণ্ট কৰি উলিয়াই পেলাই ডাইৰেক্ট ইয়াত পেষ্ট কৰি দিব, এই জেগাটোত পেষ্ট কৰি দিব। আৰু এইফালে চাওক একদম মানে ইয়াত জেঠুৰ নামটো লিখি দিছে, জেঠু আৰু জেঠাই নামটো দি দিছে, জেঠাই যিহেতু জোকাইছে তেওঁ পিনে পৰা ষ্টিকাৰ দিয়ে। ৱাও এইফালে ট্ৰফি ৰেডি হৈ গ'ল। ট্ৰফিটো মই লৈছোঁ, মোকে দিছোঁ ট্ৰফিটো। হ'ব দা, মই লৈ লৈছোঁ ট্ৰফিটো। শ্ৰেষ্ঠ বিহু, শ্ৰেষ্ঠ ইউটিউবাৰ হিচাপে মই লৈ बड़ा हरामी हो बेटा। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी দে আৰু এতিয়া আমি ঘৰলৈ যাওঁ। এতিয়া ট্ৰফিটো গাড়ীত ভৰাই লওঁ। মজা ধুনীয়াকৈ লিখি দিছে নাম চাম। এতিয়ালৈ এইটো ঘৰত যাওঁ। এতিয়া বিহুৰ এতিয়া কোনে ট্ৰফি পায়, কোনে পায় সকলো দেখাই থাকিম আজি। হেলাম আহি পাই গ'লোঁ গাইছ, কিন্তু মানে মুকলি বিহু আৰম্ভ হোৱা বহুত দেৰি হ'ব, 4টামান বাজিব। এতিয়া কৈলাশকে আমি অলপ ফুৰি আহোঁ, লওক চলাওক। কিয় নচলায়? হাত বিষাই জেগাতে নচলায়। কৈলাশক বাইক চলাব দিছোঁ, নচলায়। এতিয়া কৈলাশকে মই অলপ ফুৰি আহোঁগৈ। তেওঁক বাইকখন চলাব দিছোঁ, নচলায়। ব'লক ব'লক জলদি উঠক, পাৰিব ন উঠিবলৈ? বহুত উঠোৱা আছে কিন্তু পিছফালে। অহ ভালকৈ উঠক, বান্ধি ল'ব লাগিব নেকি? বান্ধি ল'ব লাগিব। আৰু ভাইলক এতিয়া আমি আহি গ'লোঁ মানে বজাৰ কৰিবলৈ। খুৰাই ক'লে ব'ল, ফাংচন আৰম্ভ হোৱা বহুত দেৰি আছে, তই ব'ল আগতে, তই মই বজাৰ এটা কৰি আহোঁ। খুৰাই মই এইফালে বজাৰ কৰিবলৈ আহি গ'লোঁ গাইছ। এইফালে মাছ আৰু এইফালে গাহৰি বজাৰ চাওক, এইপিনে গাহৰি মোক পূৰা একদম পাই যাব। আৰু এক কাৱৈ মাছ চাওক না। আৰু বজাৰৰ পৰা ডাইৰেক্ট আহি পেলাই মুকলি বিহু ফিল্ডত পাই গ'লোঁ। আৰু এইপিনে মুকলি বিহু আৰম্ভ হ'বলৈ কিমান দেৰি আছে কোনো ঠিকনা নাই। এতিয়া মই ঘৰলৈকে যাওঁ, বাই বাই। আৰু অলপ ৰাতি আহিম যাওঁ, বেপাৰদাৰ যাওঁ, মানে ইয়াত বহুত দেৰি হ'ব আৰম্ভ হোৱা। আৰু অহাকালি ইয়াত ফাংচন আছে, তামাম ফাংচন, বহুত ৰাতি দেৰি। চ' ভাইলক এতিয়া ঘৰলৈকে যাওঁ আৰু। তো অলপ লাহেকৈ আহি পেলাই ইয়াত মানে মুকলি বিহু চাম, অলপ সন্ধিয়া হৈ যাব। চ' ভিডিঅ'টো ইমান আছিলে, যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। ভিডিঅ'টো অকণমান বাকী আছে আৰু চাই দিয়ক, বাই বাই। পাতি কেনে কৈ থাকোঁ।